हेलो फ्रेंड्स मैं अमरेंद्र आपको स्वागत जनाइছোঁ মোৰ টেক এণ্ড এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ মাজত। তো আজি আপোনালোকৰ দেখোন কিদৰে মানে যিসকল Xiaomi বা MI ইউজাৰ সেইসকলে মানে কিদৰে নিজৰ মোবাইলত দুটাকৈ WhatsApp চলাব পাৰিব, তো সেইটো আপোনালোকক আজি মই দেখুৱাম। তো ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহ'লে বুজি পাব। নহ'লে ভিডিঅ'টো যদি স্পীক বা ভিডিঅ'টো আধাত চাই তেনেহ'লে একো বুজি নাপাব। তো প্ৰথমতে যাব লাগিব তাৰ কাৰণে মোক অলৰেডি দুটা WhatsApp ইনষ্টল কৰি থৈছোঁ। এটা তাৰপিছত এইটো যিটো ডুৱেল হয়, প্ৰথম WhatsApp এটা চলাই আছিলে, তাৰপিছত যিটো নতুনকৈ ল'বা তো সেইটো মানে এনেকৈ এটা চিন আহি যায়। তো ঠিক আছে, মই দেখুৱাই দিছোঁ কিদৰে। তাৰ কাৰণে যাব লাগিব আপোনালোকৰ ছেটিংছত যাই কিনে স্পেচিয়েলি MI কাৰণে এটা ছেটিংছ দিয়া থাকে ডুৱেল এপছ বুলি। তো এই ডুৱেল এপছত ক্লিক কৰি কিনে ইয়াতে WhatsApp বুলি নহয়, ফেচবুক যিকোনো এপ আপোনালোকে কি ডুৱেল কৰিব পাৰে। তো মই আপোনাক ফটাফট দেখুৱাই দিম। বাৰু মই টিকটকটো কৰি দেখুৱাইছোঁ আপোনালোকক। টিকটকটো কৰি দেখাইছোঁ। তো অলৰেডি আমাৰ আগত এটা টিকটক আছিলেই, এইটো টিকটক নতুনকৈ এটা টিকটক আহিছে। তো একদম সহজভাৱে তো টিকটকত যাই কিনে মই ভিডিঅ' প্লে কৰি দেখাইছোঁ আপোনালোকক। দেখিবলৈ পাইছে তো কি ধৰণে আপোনালোকৰ ভিডিঅ' প্লে কৰিব পাৰিব। তো একদম সহজ। তো হোৱাটছএপত ঠিক এইদৰে তো MI যিসকলে মোৰ MI ইউজাৰ আছে, তো সেইসকলে মানে কি একদম সহজভাৱে নিজৰ মোবাইলত ডাবল এপ ইনষ্টল কৰিব পাৰে। এটা WhatsApp চলাই আছোঁ মই ইতিমধ্যে। তো আৰু এটা এপ আছে এইপিনে, এটা এপ চলাই আছোঁ, দুটা WhatsApp চলাই আছোঁ, দেখিবলৈ পাইছে, প্ৰমাণ দেখিছোঁ। তো একদম অতি সহজভাৱে আপোনালোকে নিজৰ মোবাইলত ডুৱেল এপ ইনষ্টল কৰিব পাৰিব। লাগিলে MI ইউজাৰৰ কাৰণে কি হয় দেই, MI ইউজাৰ মানে এটা ভাল মানে কি সিহঁতে মানে কি যিকোনো এপ ডুৱেল এপ মানে কৰিব পাৰে। তো বেলেগৰটো মই ভালদৰে মানে জানো, হয়তো মই এই ভিডিঅ'টো কোৱা নাই। তো যিসকলে মানে বেলেগ, তো মই বেলেগৰ মানে নতুন এটা ভিডিঅ' বনাব লাগিব নে নালাগে, তো মোক কৈ দিবা ডুৱেল এপ কেনেকৈ ব্যৱহাৰ কৰে। বা ভিভ', অপ', তো চামচুং সিহঁতৰ মানে কেনেকুৱা ভিডিঅ' বনাব লাগে, তো মোক কমেণ্টত জনাবা ডুৱেল এপছত ভিডিঅ' বনাব লাগে নে নাই। তো MI কাৰণে এইখিনি আছিল। তো বৰ্তমান এটা ভাল খবৰ যে MI ইণ্ডিয়াৰ ভিতৰত নম্বৰ 1 ব্ৰেণ্ডত আহিছে। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব।